এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি আপোনালোকৰ বাবে গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত এখন ৰচনা লিখি আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো ভাল লাগিব আৰু ৰচনাখন যদি ভাল লাগে প্লিজ লাইক কৰিব আৰু কমেণ্টত জনাব ৰচনাখন কেনেকুৱা হয়। গোলকীয় উত্তাপ বৃদ্ধি আৰম্ভণি। পৃথিৱীৰ প্ৰায় ৪,৬০০ নিযুত বছৰীয়া ইতিহাসত পৰিৱেশৰ বায়ু, পানী, মাটি আদি প্ৰধান উপাদানবোৰৰ ব্যাপক পৰিৱৰ্তন ঘটা দেখা গৈছে। বৰ্তমান পৰিৱেশৰ যিবোৰ সমস্যাই গোটেই বিশ্বখনক অতি উদ্বিগ্ন কৰি তুলিছে, সেইবোৰৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধিয়েই প্ৰধান। সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱা পৰিঘটনাটোকে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। গোলকীয় উষ্ণতা বা গোলকীয় উত্তাপ বৃদ্ধি বুলি অভিহিত কৰা এই সমস্যাবিধে বৰ্তমান বিশ্ববাসীক বেয়াকৈ শংকিত কৰি তুলিছে। সেয়েহে আজিৰ সময়ত গোলকীয় উত্তাপ বৃদ্ধি সমস্যাটো সকলোতে মূল আলোচ্য বিষয় হৈ পৰিছে। গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ। বৰ্তমান সময়ত বহু চৰ্চিত গোলকীয় উত্তাপ বৃদ্ধিৰ বহু ক্ষেত্ৰত আমি মানৱ জাতিৰ জগৰীয়া বুলি ক'ব পাৰি। বৰ্তমান অধিক হাৰত গছ-গছনি ধ্বংস আৰু ইয়াৰ বিপৰীতে গছ-গছনি ৰোপণৰ পৰা বিৰত থকাৰ ফলত গোলকীয় উত্তাপ দিনে দিনে বৃদ্ধি পাই আছে। শিল্প উদ্যোগ, যান-বাহন আদিত অতিমাত্ৰাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে, যিয়ে গোলকীয় উত্তাপ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগাইছে। বনজুই, আগ্নেয়গিৰি উদগীৰণ আদি প্ৰাকৃতিক কাৰকৰ ফলতো গোলকীয় উত্তাপ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আদি অন্যান্য সেউজগৃহ গেছৰ পৰিমাণো বৃদ্ধি পাই আছে। এইবোৰে ক্ৰমে অধিক মাত্ৰাত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো উত্তাপ বৃদ্ধি কৰিছে বুলি সম্প্ৰতি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ বা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা সমস্যা। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৰিৱেশৰ মূল উপাদানবোৰৰ লগতে মানুহ, জীৱ-জন্তু, উদ্ভিদ আদিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পৰা দেখা গৈছে। ভৱিষ্যতে অনুমান কৰা হৈছে যে ২-৩ ডিগ্ৰী উষ্ণতা বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলত বিশাল বৰফস্তূপৰ গলন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ফলত সমুদ্ৰপৃষ্ঠ ১ মিটাৰমান ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্ৰায় ৫ নিযুত বৰ্গ কিলোমিটাৰ ভূমি জলমগ্ন হৈ পৰিব। ইয়াৰ উপৰিও হৈছে যে ২-৩ ডিগ্ৰী উষ্ণতা বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলত বিশাল বৰফস্তূপৰ গলন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ফলত সমুদ্ৰপৃষ্ঠ ১ মিটাৰমান ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্ৰায় ৫ নিযুত বৰ্গ কিলোমিটাৰ ভূমি জলমগ্ন হৈ পৰিব। ইয়াৰ উপৰিও গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ব্যাপক পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক পৰিৱৰ্তন, মৰুকৰণ আদিৰ দৰে ভয়ানক সমস্যাই দেখা দিব। সামৰণি। বিভিন্ন বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা চলাই কৈছে যে যোৱা ১০০ বছৰৰ ভিতৰত উষ্ণতা ভূপৃষ্ঠত ০.৬ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। এইদৰে বৃদ্ধি পাই গৈ থাকিলে এই শতিকাৰ শেষৰ ফালে ৫.৮ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব পাৰে, যি পৃথিৱীৰ বাবে অত্যাধিক ক্ষতিকাৰক। গতিকে এই উত্তাপ ৰোধৰ ক্ষেত্ৰত আমি জনসাধাৰণ জাগ্ৰত হৈ সেউজকৰণত গুৰুত্ব দিয়া উচিত। ইতিমধ্যে ৰাষ্ট্ৰসমূহে সমন্বিত প্ৰচেষ্টাৰে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সহমত হৈছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা নোটছৰ প্ৰয়োজন হ'লে কমেণ্টত জনাব পাৰে বা মোৰ ফেচবুকত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ফেচবুক লিংক আছে। আপোনালোকে দিয়া প্ৰশ্ন উত্তৰ দিয়াৰ চেষ্টা কৰিম।